কেনেকুৱা লাগছে ঘুমেই উঠিলোঁ নাকটো বন্ধ হৈ আছে আৰু কালি ভিজি আহিছোঁ আপোনালোকে গমে পাইছে এতিয়াও বৰষুণ দিয়ে আছে কিনকিনীয়া মাত চাত বেলেগ হৈ গৈছে মানে বেলেগৰ মাত নেকি এনেকুৱা লগা হৈছে মানে এখন কাণ বন্ধ হৈ আছে এখন নাক বন্ধ হৈ আছে এনেকুৱা হৈ আছে আৰু এতিয়া কি কৰি গাটো ধুওঁ তাকে চিন্তা লাগিছে ঠাণ্ডাও অৱশ্যে হ'লেও গাটো ধুব লাগিব গাটো ধুই ওলাওঁ ডিউটি আছে মৰ্ণিং ডিউটি আৰু বৰষুণ পেলাই আছে কিনকিনীয়া বৰষুণ এই বৰষুণ হতা মাৰিলে আৰু কালিও বৰষুণ আহোঁতেও বৰষুণত ভিজিলোঁ এতিয়া বৰষুণত ভিজি যাব লাগে কিন্তু এইবাৰ জ্বৰ নুঠিলে ৰক্ষা মানে পানী লাগি জ্বৰ উঠা আনিছে কিন্তু মানে কপকৈ জ্বৰ সেই জ্বৰটো নুঠিলে হ'ল আৰু বৰষুণত ভিজাৰ কাৰণে এতিয়া মই গা চা ধুই আহোঁ বাৰু যাওঁতে গোটাই মানে ৰেইনকোট পিন্ধি ভিজি গেলোঁ আৰু ঘৰ আহি পাই গেলোঁ আৰু এইটো দেখিছেনে এইটো কি ফাটি থকা ভাঙি বিৰাট মানে পুৰত হৈছে বঢ়িয়া হৈছে খাওঁ হৈ গৈছে অৱস্থা আৰু এইটো কালি খাব লাগিব আৰু এয়া আজি মইনাই বনাই আছে আলু ভাজা পটল ভাজা ভাত বনাব আৰু বা কি বনাব আৰু মইনাৰ কাৰণে বস্তু এটা আনিছোঁ মই এই পাপৰ বনাইছে আৰু তোৰ কাৰণে বস্তু এটা আনিছোঁ মই ঠাণ্ডা হাত আৰু তোৰ কাৰণে বস্তু এটা আনিছোঁ পটককৈ প্লেট এখন লৈ আহ আৰু মায়ে দেউতাহঁতৰ কাৰণে লৈ আহি প্লেট মই ঘৰত আহিছোঁ এইটো মাইদানক কঁকলৰ ভিতৰত ঘুমাই আছে আকৌ সেনে এটা ভিডিঅ' দেখা পাই কৈছে মাক দেখোন দেখা নাপালা যে ভাল নালাগিল বুলি কৈছে কি কি কবি বিহত থাকিব পৰা নাই মইহে জানিছো বস্তু এটা আনিছোঁ মই খাৰ বিটা কি অৱস্থা আৰু এইখান ঔষধ হৈ গৈছে এইটো এই আহি পেলাই এই প্লেট পাচ্ছি আৰু এইয়া লৈ আহিছোঁ বস্তু এটা খোলা হ'ল টিপি চাই আছে তাই কেনেকুৱা লাগছে বন এতিয়া আমি প্লেটত ভগে বন খাম খাবা প্লেট ল'বা মাচ্ছা খং উঠি না ভাল লাগছে খং উঠছে গতিকে এইটো ভাই এইটো মাল তাই ভাবছি হয় কিবা এটা আছে এইবাৰহে তাই মুখৰ হাঁহি ওলাইছি কলিঙৰ মুখৰ পৰাই আৰু এই বঢ়িয়া সজা বইতা আৰু তাই সজাই আমি খাম আৰু এইয়া আনছো চিকেন ড্ৰাই ফ্ৰাই সেইনা কলিঙে কৈ আছিল তাৰমানে আজি কি বাৰ বাদ দি এইটা মানে সেইদিনা কৈ আছিল তাৰমানে চিকেন পকৰা খাম সেইকাৰণে চিকেন পকৰা ঠাইত চিকেন ড্ৰাই ফ্ৰাই লৈছোঁ খাওঁ লাগি গৈছে দেখা পাই কাৰণে ইয়াত থৈ দিলোঁ আৰু চকী পাই দিছোঁ আৰু মায়ে সেইটো চুগাৰ আছে কাৰণে হ'লেও মানে অকণমান এনে দিছে টেষ্ট কৰিবৰ কাৰণে খাইছে নাখাওঁ কৰি আছে খা মন্দিৰৰ পৰা আহোঁ একবাৰ ধুতি পিন্ধিলোঁ এইটো পিন্ধিছোঁ মানে বিৰাট ঠাণ্ডা আৰু হাঁহিছোঁ হয় কিন্তু মোৰ পানী লগা জ্বৰহান হৈ আছে আৰু মই একবাৰ যাওঁ যাই পেলাই আহোঁ আৰু আমাৰ যোনদিনা ঠগি আছিলে সেইদিনা গৈছিলোঁ আৰু যাবা হোৱাই নাই আৰু ভাবছোঁ একবাৰ আজি যাই আহোঁ আৰু আহি ভাত চাত খাম মন্দিৰৰ পৰা আহিলোঁ গাজি খাই আৰু এইকেইটা ঘৰলৈকে লৈ আহিছোঁ কাৰণ মাহঁত যাৱা নাছিল মইনাহঁতৰ কাৰণে মাহঁতৰ কাৰণে এইকেইটা লৈ আহিছোঁ আৰু ভাতটো খাই দিওঁ বিৰাট ভোকো লাগছে আৰু বাইকখন এনেকৈ আছে থৈ দিওঁ এতিয়া তুলি ভাতটো খাই দিলোঁ মাহঁতে খালা মইনাহঁতে খালা দেউতাহঁতে চবেই ভাত খালা আৰু এতিয়া ঘুমা বৰষুণে আকৌ পেলাব হৈছে বৰষুণ মই ভাবিছিলোঁ বৰষুণ এৰিব পিছে নাই কিনকিনে বৰষুণ দিবা আকৌ আৰম্ভ কৰিছে বৰষুণ যায় এলি ভাল আছিল মানে ঠাণ্ডা বহুত বেছি পৰিছে আৰু অৱস্থা বেয়া আৰু এতিয়া পানী জগটো লৈ যাওঁ মানে ৰাতি পানী খাব লাগিলে আমাৰ ফিল্টাৰৰ ভিতৰত নাই আগতে ফিল্টাৰৰ ভিতৰত এটা আছিল এতিয়া নাই গতিকে জগত পানী লৈ যাব লাগিব বা বটল পানী লৈ এতিয়া জগত পানী লৈ যাওঁ বটলত কিয় পানী নাই নাজানো এতিয়া পানীটো নাওঁ